ট্ৰাউজাৰ পিন্ধিয়ে মই ৰাতিপুৱাই দৌৰিবলৈ ৰেডি হ'লোঁ আৰু দৌৰিবলৈ আৰম্ভ কৰি দিলোঁ। ঘৰলৈ আহি নেমু অকণমান গৰম পানীত চেপি পেলাই পেটত ভৰাই দিলোঁ আৰু নেমু ৰসৰ পানীখিনি খাই গা পা ধুই মই অকণমান পঢ়িবলৈ বহিলোঁ। ৰাতিপুৱাৰ ভাগত বোলে মেথছ কৰিব লাগে, এইটো সৰুৰ পৰা শুনি আহিছোঁ, সেইকাৰণে মই মেথছকে উলিয়ালোঁ। আৰু ৰং আনিবৰ বাবে মই পঢ়িটো চকলৈ গৈছিলোঁ, মানে এইখিনি ৰং কৰিব লাগে। আৰু মই একেবাৰে কামত লাগি গ'লোঁ, মানে ৰং মৰাৰ আগত চিৰিজ মাৰিব লাগিছে, গোটেইখিনিতে মই একেলগে চিৰিজ মাৰি ল'ম বুলি ভাবিলোঁ। আৰু মোক অকলে কাম কৰি থকা দেখি আমাৰ মইনাওহি মোৰ লগত জইন কৰিলে। আৰু আমি এনেকৈ কাম কৰি থাকোঁতে আমাৰ মায়ে এণ্ট্ৰি মাৰি দিলে। মোক কিবা ক'বলৈ আহিছে হেনো, মই বোলো কেমেৰাতে কওঁ, শুনকচোন কি কয়। ৰংখিনি কম আৰু কাম কিবা কিবি কৰিব লগা আছে। শুনিলে নহয়, আৰু কিবা কিবি কাম কৰিবলগীয়া আছে বোলে, সেইকাৰণে আমি গোটেইকেইটা কামত লাগি গ'লোঁ। মানে আমাৰ লগত বাইদেউ জইন কৰিলে আৰু আমাৰ এনেদৰে গোটেইখিনি ৰং কৰা হৈ গ'ল। লগ পাম অন্য এটা ভিডিঅ'ত, ধন্যবাদ।